মুকালমুৱাৰ কাপলাবৰীত বিনামূলীয়া স্বাস্থ্য শিবিৰ লেজাৰমেন অফ ইণ্ডিয়া খ্যাত বিশিষ্ট ইউৰোলজিষ্ট ডাক্তৰ অৰূপ কুমাৰ নাথৰ ৰোগীক চিকিৎসা প্ৰদান বৰক্ষেত্ৰীৰ কাপলাবৰীত এটি বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰৰ আয়োজন কৰা হয় গুৱাহাটীৰ সোণাপুৰস্থিত কিডনী হস্পিটেল IUKDৰ উদ্যোগত ইষ্টাৰ্ণ ষ্টোন এণ্ড কিডনী ফাউণ্ডেশ্যনৰ সহযোগত অনুষ্ঠিত হয় 230 সংখ্যক বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰটো উত্তৰ পূব ভাৰতৰ সৰ্বপ্ৰথম আৰু একমাত্ৰ কিডনী হস্পিটেলৰ IUKDৰ মুখ্য পৰিচালন সঞ্চালক তথা ইউৰোলজি আৰু ৰবটিক্সৰ মুখ্য বিশেষজ্ঞ ডাক্তৰ অৰূপ কুমাৰ নাথ বৰক্ষেত্ৰীৰ বিভিন্ন প্ৰান্তৰ ৰোগীয়ে ভিৰ কৰা পৰিলক্ষিত হয় চিকিৎসকগৰাকীয়ে জানিবলৈ দিয়া অনুসৰি 3 বছৰ ধৰি অসমৰ তথা উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন ভিতৰুৱা অঞ্চললৈ গৈ সম্পূৰ্ণ বিনামূলীয়াকৈ পুৰুষ মহিলাৰ শৌচ প্ৰস্ৰাৱৰ সমস্যা কিডনীৰ পাথৰ কিডনী বিকল হোৱা পুৰুষ মহিলাৰ যৌন সমস্যা বিষয়ে বিনামূলীয়া পৰামৰ্শ আগবঢ়াই আহিছে নিউজ ডেস্ক ৰিপৰ্ট নিউজ 7 আসাম ডেইলি